নমস্কাৰ বন্ধুসকল, আজি মই 10 ডিচেম্বৰত হৈ যোৱা অসম টেট সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। বিভিন্নজনে মোক সুধি আছে যে অসম টেটৰ ৰিজাল্ট কেতিয়া দিব, অফিচিয়েল এনচাৰ কি কেতিয়া ওলাব। আজি মই আপোনালোকক এই বিষয়ে ক'ম। এই বিষয়ে ক'বৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম টেটৰ অফিচিয়েল এনচাৰ কি কেতিয়া দিব? বন্ধুসকল, অসম টেটৰ কোনো ধৰণৰ অফিচিয়েল এনচাৰ কি নিদিয়ে। বহুজনে চি টেটৰ দৰে অফিচিয়েল এনচাৰ কি দিব বুলি ভাবি আছে। তেনেধৰণৰ কোনো এনচাৰ কি অসম টেটৰ নিদিয়ে। আৰু বহুতে ভাবিছে যে ছেবাৰ ৱেবছাইটত যিহেতু প্ৰশ্ন দুখন আপলোড দিছিলে, এখন LP আৰু UPৰ, সেইবাবে হয়তো তেওঁলোকে ভাবিছে যে অসম টেটৰ অফিচিয়েল এনচাৰ কিও ওলাব। কিন্তু অসম টেটে অফিচিয়েল এনচাৰ কি নিদিয়ে, তেওঁলোকে ডাইৰেক্ট ৰিজাল্টটোহে ডিক্লেয়াৰ কৰিব। এতিয়া ৰিজাল্ট কেতিয়া দিব? এইটো এটা ডাঙৰ প্ৰশ্ন যে বহুতৰ মাজত এইটো প্ৰশ্ন যে ৰিজাল্ট কেতিয়া দিব। ৰিজাল্টৰ কথাটো হ'ল, এতিয়ালৈকে তেওঁলোকে ছেবা হওক বা অসম চৰকাৰে কোনো ধৰণৰ অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই যে ইমান তাৰিখতে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। ডিচেম্বৰৰ 10ৰ পৰা 25 তাৰিখৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা আছে। আৰু যদি তেওঁলোকে এই তাৰিখকেইটাৰ ভিতৰত নিদিয়ে, তেনেহ'লে তেওঁলোকে জানুৱাৰী 5 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ৰিজাল্টটো ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ।